ফাইনেলি গাইজ ইমান দিনৰ মূৰত মোৰ ভেলাঘৰ হৈ গ'ল মানে কাহিনীটো এনেকুৱা যিহেতু মই ভেলাঘৰ বনাই আছোঁ সেয়ে আজি এই ভেলাঘৰটো হ'বই আৰু মাত্ৰ ওপৰত এটা কামি গাঠিলেই হ'ব শুইবাকে দেউতাই ঢেঁকীটো চাফা কৰি আছে ৰ'ব যিহেতু মাঘৰ বিহু আহিলেহে এই পিঠা বনাবলৈ গুড়া খুন্দিবলৈ সেয়ে আজি ঢেঁকীটো পাতিব আকৌ এতিয়া ময়ো আৰু কামিটো গাঁঠিবলৈ ওপৰত উঠিলোঁ ৰ'ব এইভাগে দাদাই কামিটো তলৰ পৰাই ধৰি আছে আৰু মই ওপৰত উঠি গ'লোঁ সেয়ে আৰু এতিয়া আমি দুই মিলি সেই কামিটো গাঁঠিবলৈ ধৰিলোঁ ৰ'ব এতিয়া আৰু আমি দুই মিলি কামিটো গাঁঠি দিলোঁ এতিয়া পিছে আৰু কামি গাঁঠিবলৈ নাৰাৰ ভিতৰত মূৰতে দাঙি আনিলোঁ ৰ'ব এতিয়া আৰু আহাৰ ভজা আনিলোঁ কিন্তু মই হ'লে ইমান ওপৰত গাঁঠিবলৈ লাগাল নাপাওঁ সেয়ে আৰু আমাৰ ঘৰৰ টেবুলখনকে লৈ আহিলোঁ এতিয়া পিছে আৰু কোনো টেনশ্যন নাই সেয়ে আৰু মই টেবুলখনত উঠি নাৰাখিনি গাঁঠিবলৈ ধৰিলোঁ এতিয়া পিছে আৰু ইমান দিনৰ মূৰত মোৰ ফাইনেলি পুৰা ভেলাঘৰটো হৈ গ'ল তো আপোনালোকে ভেলাঘৰ বনাইছে নে নাই কমেণ্টত জনাবচোন তো আজিলৈ ইমানেই আছিল তো আপোনালোকক লগ পাম নেক্সট শ্বৰ্টত তো বাই বাই